Hello everyone, good morning. সকলোকে মেডাম মেফি শুভেচ্ছা জনালো। আজি 31 ডিসেম্বৰ মেডাম মেফি আমি টিপামলৈ যাব ওলাইছো। টিপাম দেওহালি পাহাৰ তাত কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন কৰিছে। আমি চাবলৈ ওলাইছো। ফেমিলি মা আছে, ভাইটি আছে আৰু লগৰ এজনী যাব। আপোনালোকক গৈ পাই দেখুৱাম বাৰু তাৰ পৰিৱেশ তাত কেনেদৰে কি কৰা হয় নাজানো। আমাৰ ওলাই আহোঁতে এতিয়া 12:30 বাজিলে। CM ছাৰ আহিব বুলি শুনিছো। লগ পাওঁ নে নাপাওঁ নাজানো বাৰু, দেখুৱাম বাৰু। আমাৰ দেৰি হ'ল ওলোৱা। মায়ে দেখিছে কেনেকৈ গাত মাৰিছে, ৰৈ আছে তোৰ কাৰণে বুলি। সেনেকুৱাই আমাৰ মাজনী। এয়া আমাৰ লগৰজনী আহি পালে। এইটো ট্ৰালি জানা হৈছো আহি পালে আমাৰ লগৰজনী। লগৰে আৰু জানেই লগৰ হয় নেকি। এতিয়া আমি টিপামৰ গেটেৰে সোমাই গৈছো। আমি ক'ত পালো এতিয়া ভণ্টি? আমি পাচালি হৈ আহিছো, ভাদৈ পাচালি হৈ শান্তি বাগান পাৰ হৈছো। ছোৱালী মেপত চাই আছে নেকি? ক'ত পালো আমি? দেখাইছে কিবা? পাবলৈ হৈছো আৰু আমি ন? পাবলৈ হৈছো আৰু কি দেখাই আছে মা? অকৰি আমি পাইছো টিপাম বুঢ়া ডাঙৰীয়া থান। গৈ আছো। মেইন গেটখন পাই আছো। মামা তোমাক লগে নাপালো, বৰ দুখ। মামা ইতিমধ্যে ওলাই গ'ল, আমাৰ অহাত দেৰি হ'ল। কি চাব দে। ইমান ভাল লাগিছে ড্ৰেছবোৰ। ইমান মানুহ। এই হেৰিখন দেখুওৱা, পাহাৰ দেখুওৱা। টিপাম দেওহালি পাহাৰ। আমাৰ গাড়ীখন খুব ধূলি হৈ গৈছে দেই, ইগন'ৰ কৰিব। এইকেইদিন আমি ঘূৰিয়ে আছো, সেইবাবে গাড়ী ধুবলৈ টাইম পোৱা নাই। ধুৱাব লাগিব আৰু কাইলৈ মানে। কালি মই আৰু ভণ্টিয়ে ধুম গাড়ীখন। সেয়া এই হিমন্ত মামা আহিলে, আমি লগে নাপালো। আহি পাইছো অকণমান। বাপৰে বাপ ধূলি। অকণমান নহয়, মেলা পাৰ্কিং এয়া দেখি পাইছো। বাহিৰত দিছে কিছুমান। আমাৰ মায়ে দেখি পালে মেলা ৰাইজ। সেয়া দেখা নাই নেকি? সেয়া মেলা আমি দেখি নাই পোৱা অৱশ্যে। পেণ্ডেল দিয়া চবফালে মামাৰে পোষ্টাৰ দেখোন। মামাৰ অবিহনে একো সম্ভৱেই নহয়। পিন্ধি আহিছে, ভাল লাগিছে। গেট এখন কেই নম্বৰ? 3 নম্বৰ গেট পাৰ হৈছো ন আমি? 4 নম্বৰ। ট্ৰেডিশ্যনেল দেখুৱা। এয়া মিটিং হৈছিল তাত। মামা এয়া ৰংঘৰ দেখুৱা। ৰংঘৰ আমি ইতিমধ্যে আহি পালোঁ। খুৱাব চেষ্টা কৰি নাপালোঁ আপোনাক। বহুত ৰ'দ। মিটিঙৰ ঘৰ এয়া ওপৰলৈ উঠি যোৱা গেট। মিটিং ঘৰ এতিয়া অঞ্চলটো খুব ধুনীয়া কৰিলে। আমি 3 বছৰমান আগত আহিছিলোঁ। সোমাই গৈছোঁ। কিজনী বৰ মৰম লাগিছে। পাৰিছা? কেই নম্বৰ ষ্টেপ?
খোজকাঢ়ি খোজকাঢ়ি ভাগৰি পৰিছে ইতিমধ্যে মাহঁত আহি আছে খুব ধুনীয়া পৰিৱেশ ভাগৰি গৈছোঁ আৰু ওপৰত কেইবাটাও ষ্টেপ যাবলৈ বাকী আছে আৰু অকণমান যাম মাহঁত আহি লওক মাহঁত আহি পোৱা নাই আমি দুজনী আগত আহি পালোঁ খুব ৰ'দ লাগিছে খোজকাঢ়ি খোজকাঢ়ি ভাগৰি পৰিছোঁ CM ছাৰ উঠিলে জানো ওপৰত CM ছাৰ ওপৰত মিটিং নাই হোৱা এতিয়া ওপৰলৈ উঠি গ'ল নে নাই ভিডিঅ'তহে পাম আমিতো অহাত দেৰি হ'ল ইমান ডেকা ডেকা মানুহে উঠিব পৰা নাই আহি পাইছোঁ যথেষ্ট ভাগৰ আৰু ৰ'দত মুখৰ মাতে নোহোৱা হৈ গৈছে আপোনালোকক যিমান পাৰোঁ দেখুৱাইছোঁ মন্দিৰ আহি পালোঁ এই মন্দিৰটো মোৰ ভাগৰ লাগিছে অকণমান সেইকাৰণে দেখুৱা মন্দিৰ ধুনীয়াকৈ পাৰি নেকি এতিয়া মাতি পাওঁ কুকুৰা ডাঙৰকৈ চুকাফাৰ ফটো এখন লগাই থৈছে ইয়াৰ পৰা তলৰ ভিউটো আপোনালোকে চাব পাৰে টিপাম অহা যিসকলে আহি পোৱা নাই সেইসকলে আহি চাবচোন খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বাগানৰ মাজে মাজে এতিয়া অৱশ্যে চাহ গছবোৰ কলম কৰি দিছে পানী নেকি নদী পানী এখন কি নয় মই এতিয়া পাহৰি গৈছোঁ নহয় এই জয়পুৰ দলঙৰ হয় যিখিনি পায় সেইখিনি পালোঁ আমি নাওহলীয়া এতিয়া আহিছে এতিয়া আহিছোঁ বেছি দেৰি হোৱা নাই যাম আৰু এতিয়া আমি এই আহি পাইছোঁহে তোমাক দেখি পিনে মানে আহি গ'লোঁ ভাল লাগিলে যিসকলে দাদাক চিনি পায় আপোনালোকে কমেণ্ট কৰিব আমাৰ ব্লগত দাদা ভিডিঅ' যিসকলে চাই ভাল পায় জনাব মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ সেৱা এটা লওঁ সোমাইছোঁ সেৱা এটা কৰি লওঁ ইমান দূৰ আহিলোঁ যেতিয়া এটা নকৰাকৈ কেনেকৈ যাওঁ ভিতৰৰ পৰিৱেশ মায়ে সেৱা কৰি তলত এটা মানে পানীৰ জুৰি এটা আছে বহুত তল আমি মেখেলা চাদৰ পিন্ধি যোৱাৰ কাৰণে পিন্ধি থকাৰ কাৰণে মানে আমি যাব নোৱাৰিলোঁ আপোনালোকে ইয়াত আহিলে সেইটোলৈ যাবলৈ নাপাহৰিব বহুত ধুনীয়া মানে পানীৰ সুঁতি সেইবোৰেই ক'ব লাগিব আৰু বৈ অহা মানে আমি এতিয়া মেখেলা চাদৰ নিপিন্ধা হ'লে দৌৰি দৌৰি যাব পাৰিলোঁ হয় তেতিয়াহ'লে তাকে তলত পৰিম আৰু এইপিনৰ পৰা গ'লে আমি এতিয়া ওপৰৰ পৰা তললৈ নামিছোঁ প্ৰচণ্ড ৰ'দ বুলিয়ে ক'ব লাগিব গৰমকো লেউচি আমি ষ্টেপ কেইটা কাক সুধিম বাৰু ষ্টেপ কেইটা 1200 বুলিয়ে পাইছিলোঁ হয়তো ইফাল হ'ব পাৰে সংখ্যাটো আপোনালোকে আহিবই কিন্তু ইয়ালৈ টিপাম দেওহালী পাহাৰ চাবলৈ নাপাহৰিব যদি কেতিয়াবা এইফালে আহে
নকবি আৰু তাৰপিছত ভণ্টি নামি নামি কিমান দূৰ আছে বাৰু পালোঁ আৰু ভাল হৈ গৈছে আজি ৰাতি টোপনি ভালকৈ আহিব ক'লোৱে এবাৰ মই ক'লা নেকি বহুত ধুনীয়াকৈ মৈদাম এটা সাজি উলিয়াইছে ইয়াতে হৈছিলে মিটিংখন ইয়াতে হৈছিলে CM ছাৰ আহিছিলে আমাৰ মানে বহুত মন্ত্ৰীয়ে আহিছিলে ন মন্ত্ৰী বিধায়ক যথেষ্ট আহিছিলে বুলি শুনিছোঁ এতিয়া কোন কোন আহিছিলে আমিও লগ নাপালোৱে খেৰেদি ৰংঘৰ এটা নিৰ্মাণ কৰিছে বহুত ধুনীয়াকৈ যথেষ্ট ডাঙৰো হয় যথেষ্ট ডাঙৰ মানুহ উঠি গৈছে মানুহ উঠিব পৰা সেয়াই আৰু মানুহ উঠি গৈছে বহুত ধুনীয়া বাপৰে মানুহ ভাল লাগিলে চাই ইয়াত দোকান নাই দিয়া নেকি দোকান নাইয়ে মিটিং কেনেকুৱা লাগিছে তোমাক বগা বগা দুযোৰ লগ মোক যে ইমান লাগিছে ক'লা ভাগৰ লাগিলে ক'ত নোৱাৰিলি একদম নামোতে আৰু নক'বা আৰু ভৰি একদম ঝিমঝিলাই গৈছেগে তাতে মানুহ ফটো ভিডিঅ' কৰা ধৈৰ্য নহ'ল আজিহে ৰ'দ দিছে বহুত ৰ'দ একদম গৰম দিন পৰা নিচিনা লাগিছে এইটো আমি বেছি দেৰি নকৰিলোঁ এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰা যাওঁ আৰু ভিডিঅ'টোত কি দেখাব পাৰিলোঁ কি দেখুৱাব নোৱাৰিলোঁ নাজানো যদি ভাল লাগে কণ্টিনিউকৈ চাব জয়পুৰ ৰিজৰ্ট যাব ওলাইছোঁ কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই নাই নকৰে